हेलो फ्रेंड्स आमी धेमाजी मिसिंग एंटी किचन और परियाल समूह नतुन बছৰ যেহেতু হেতুকে অলপ ফুৰিব ওলাই আহিছো আৰু আমি ক'ত যাম আপোনালোকক দেখাই গৈ থাকিম আপোনালোকে ভিডিওটো অকনো স্কিপ নকৰাকৈ চাই গৈ থাকিব ভিডিও লগাই থৈতে বাজি থাকি আমি অলরেডি আহি ধেমাজি পা হলোহি আৰু আমি অলরেডি পাইছোহি চিলাপথাৰ এইখিনিতে কথা এটা কওঁ আমাৰ ধেমাজিত এখন মিচিং এন্টি কিচেন নামৰ এখন ৰেষ্টুৰেণ্ট আছে আপোনালোকে যদি বাহিৰৰ পৰা আহে তেন্তে ধেমাজি মিচিং এন্টি কিচেনত নিশ্চয় বহুত ভাল ভাল খাদ্য বনোৱা হয় তাতে খাব পাৰিব এটো কি কৰে কমনদা গম্পা মন্দিৰ আহিছিলো আজি সানডে কাৰণে বন্ধ হৈছে সেইকাৰণে আমি ঘূৰি গৈছো বহুত ধুনীয়াকে বনাইছে ভিতৰ ফালে চোৱা নাই বাহিৰৰ পৰা বহুত ভাল লাগিছে চাই আজি নাহিলা সম্পূৰ্ণ দেখাম আজি বাহিৰৰ পৰা যিমান পাইছো ইমান দেখাবৰ কাৰণে চেষ্টা কৰিছো বেলেগ নাই হি নেক্সট এপিসোডত দেখাম চাই থাকিব পাহাড় যোৱাটো যে এফালে কি আছে জগন্নাথ মন্দিৰ বুলি দিব এটো কি হয় নো এটো কি যায় নো পাহাড় উঠে নেকি জানো আমি আৰু আকমা আগলে গৈছিলো এই এটো কিবা এটো নহয় এই আমি পাৰ হলো এটো কি এটো কিবা মন্দিৰ বহুত তললৈ টাইম লাগিব আন্ধাৰ হৈ যাওঁতে একো নহয় উঠোতে তোমাৰ হৈ গল আৰু নাখাই নব আহিব লাগে ন এনে ইয়াত ফটো মাৰিব পাৰিম আৰু দেখা ডিপু পালে চেকিং কথা কিয় পাঁচ চাছ লাগে না আপোনালোকে যাব নালাগে না নালাগে সকলে ক'ত ভিউ পইণ্ট আছে নে
বহি থৈ কিনে ফটো চটো মাৰিছোঁ। আমি অলৰেডি চাংঘৰত উঠিলোঁ আৰু আপোনালোকক ভিডিঅ' কৰি অলপ দেখাই দিওঁ চৌপাশটো। এইবাৰ বাহিৰৰ ছাইডটো অলপ দেখাই দিওঁ আপোনালোকক। চাই থাককচোন কিমান ধুনীয়া লাগিছে। মই থকা ফালে চাওকচোন আন্ধাৰ হোৱাৰ লেখীয়া লাগিছে আৰু এইফালে কিন্তু পুৰা ৰ'দ আৰু ৰ'দৰ পোহৰত পুৰা ফটো মাৰি আছে আৰু স্নেহটো ইমান ধুনীয়া লাগিছে। ধৰিয়ে আছে প্লেচটো বহুত ভাল লাগিছে, সেইকাৰণে দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। ইমান অকণমানি ছোৱালী সুধিছে কিনে জোকাই থৈ গৈছে। ৰাস্তাটো কিন্তু দেখিলে একদম শ্বিলঙৰ ৰাস্তা বুলিয়ে ক'ব, ইমান ভাল লাগিছে। বাইক চলোৱা কি স্পীড বা ইমান। পাহাৰে পৰা আপোনালোকক ভাল ভাল প্লেচবোৰ দেখাই আহিবৰ কাৰণে চেষ্টা কৰিলোঁ আৰু মোৰ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ আৰু আজিলৈ বাই।